অমৰদাৰ লগত মোৰ ব্যক্তিগতভাৱে আগতে মই চিনাকি আগতে এটা কামত মই 1 বছৰ ধৰি আমি একেলগে কাম কৰিছিলোঁ তেনেকৈ চিনাকি তাৰপিছত মই বিশেষ একো গম পোৱা নাছিলোঁ মোক ফোন কৰি ক'লে মই চিনেমাখন কৰিব লৈছোঁ তই আহিবি আহি পিনি লগ পাইছোঁ আৰু সেইদিনাখনে অলৰেডি সকলোবিলাক লগ হৈ পিনি স্ক্ৰিপ্ট ৰিডিং কৰি আছিলে তাৰপিছত ক'লে যে তই স্ক্ৰিপ্টটো ভালকৈ চাবি আৰু এইটো সময়ৰ কিন্তু নহয় দেই তেনেকৈ বুলি ক'লে তাৰপিছত ঠিক আছে বোলো মই চাম 70-80ৰ এটা কাহিনী 1977 চনৰ পৰা 1983 চনৰ ভিতৰত তো প্ৰথম কথা হ'ল মই সেইটো চনত মই নাছিলোৱে মোৰ হেতু মই একো না সেই সময়খিনিৰ বিষয়ে মই বিশেষ একো নাজানো তাৰপিছত মই কি কৰিম মই কাক সুধিম কাক নুসুধিম অপু কাষতে থাকে অপু সুধো কেতিয়াবা বা অমৰদাকো মই ফোন কৰি সুধা হলো আৰু বেলেগ কাৰবা এনেই কিছুমান মানুহক সুধিলো যে সেই সময়টো কেনেকুৱা আছিলে কি ধৰণৰ আছিলে কাৰণ মোৰ প্ৰথম এইটো লাইনত অহা প্ৰথম হৈছে মানে আৰম্ভণি হৈছে মোৰ তাৰপিছত কি কৰিলে কিন্তু অমৰদাহাতি ক'লে তো হ'ব পাৰিবি বুলি ক'লে সাহস দিলে গোটেইখিনি তাৰপিছত সম্পূৰ্ণকৈ আনিব পাৰিছোনে নাই মই সেইটো ক'ব নোৱাৰো সেইটো দৰ্শকে চাই গম পাব সেই সময়টো কথা বিশেষকৈ নিজে যিমানখিনি পাৰো চেষ্টা কৰিছো বাকিবিলাকে যিমানখিনি সহায় কৰিছে চেষ্টা কৰিছো কি হয় আৰু